বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত এই ব্যাখ্যাৰে আমাক আপ্লুত কৰিলে মই তেখেতবাৰ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সমস্তজনলৈ লাইখত স্থাপনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমস্ত বাপ বান্ধৱ আই মাতৃ আৰু সেৱক সেৱিকা যুৱক যুৱতীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জনাই আমাৰ সকলোৱে পদত বজি এতিয়া পদাধিকাৰ বা আমাৰ বিষয়ববীয়াসকলে কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ মন্ত্ৰী মহোদয়